নমস্কাৰ আৰু স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম ক্লাছ 9ৰ আমাৰ 4th লেসন যেটো আছে পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পূৰ্বে মই কেইটামান ভিডিঅ' আগবঢ়াইছিলো লেসন 3, 2 তেনেকৈ ভিডিঅ' প্লেলিষ্ট আকাৰে বনোৱা আছে, তাত গৈ ভিডিঅ'খিনি চাই পিছতে এই ভিডিঅ'টোলৈ আহিবা। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ মূল কনচেপ্টটো হৈছে পৰমাণুৰ গঠন। আমি পৰমাণু কাক কয় ইয়াৰ আগৰ যেটো চেপ্টাৰ আছে অনুৰ পৰমাণু চেপ্টাৰটোত আমি পাই আহিছো। তথাপিও যেটো পদাৰ্থৰ বা মৌল এটাৰ পদাৰ্থৰ অবিভাজ্য কণিকাকে আমি কি বুলি কওঁ? পৰমাণু বুলি কওঁ। পৰমাণুৰ বিষয়ে বিভিন্ন জন বিজ্ঞানীয়ে বিভিন্ন ধৰণে মতবাদ দি গৈছে। ইয়াৰ বিষয়ে আমি আগতেও পাইছো। এতিয়া এইটো চেপ্টাৰত আমি পাম পৰমাণু গঠন। ডেল্টনৰ পৰা আৰম্ভ কৰি থমসন লৈকে বিভিন্নজনে বিভিন্ন ধৰণে পৰমাণুৰ গঠনৰ বা পৰমাণুৰ ওপৰত ব্যাখ্যা কৰি গৈছে। তথাপিও প্ৰথমজন বিজ্ঞানী আছিল ইউনিট 1 পৰমাণুৰ গঠন। পৰমাণু কাক কয়? পৰমাণুৰ গঠন সম্পৰ্কে জে থমসনে কি কৈছিল? পৰমাণু গঠনৰ সম্পৰ্কে সৰ্বপ্ৰথম ব্যাখ্যা কৰাইছিল জে থমসনে। সৰ্বপ্ৰথম জে থমসনে ব্যাখ্যা কৰাইছিল বা জে থমসন। ইয়াৰ পিছত আহিছিল ৰাদাৰফোৰ্ডেও কিছুমান কৈছিল পৰমাণু সম্পৰ্কে। ইয়াৰ পিছত লাষ্টত গৈ নিলছ বৰে এটা ব্যাখ্যা কৰাইছিল বা ইয়াক আমি কওঁ বৰৰ আৰ্হি বুলি যেটো জানো আমি। তেনেকৈ বৰৰ আৰ্হি বুলি আমি জানো। প্ৰথমে আমি আলোচনা কৰিম জে থমসনে পৰমাণুৰ বিষয়ে কি ব্যাখ্যা কৰাইছিল বা ইয়াক কোৱা হৈছিল থমসনৰ পৰমাণুৰ আৰ্হি। থমসনে কৈছিল যে ধনাত্মক আধানৰ গোলক এটাৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰ গোলাকৃতি পুডিং এটাত থকা কিচমিচবোৰৰ দৰে এটা তৰমুজৰ লগতো ইয়াকে ৰিজাব পাৰো। থমসনে কৈছিল যে ধনাত্মক আধানৰ গোলক এটা ধৰি লওঁ, যদি আমি ধনাত্মক আধানৰ এনেকৈ তৰমুজ এটাৰ বহিৰ আৱৰণটোক আমি ধনাত্মক বুলি ধৰি লওঁ আৰু ভিতৰৰখিনি আমি ঋণাত্মক বুলি, বীজকেইটা তৰমুজত যেনেকৈ বীজ থাকে তেনেকৈ ভিতৰত আমি ঋণাত্মক আধানখিনি ধৰি লওঁ, বাহিৰত ধনাত্মক আধান আৰু বৃত্তটোৰ ভিতৰৰখিনি ঋণাত্মক আধানেৰে আবৃত হৈ থাকে, সিঁচৰিত হৈ থাকে। সেইবোৰৰ নাম দিছিল, ঋণাত্মক যিবোৰ আধান থাকে সেইবোৰৰ নাম দিছিল ইলেক্ট্ৰন আৰু ধনাত্মক যিবোৰ আধান সেইবোৰৰ নাম দিছিল কি? ধনাত্মক গোলক বুলি ধৰি লওঁ, নাম দিয়া নাই, তেখেতে ধনাত্মক গোলক বুলি কৈছিল গোলকখিনি। তেনেকৈ এইটো থমসনৰ পৰমাণু আৰ্হি। থমসনৰ পৰমাণু আৰ্হি। তেনেকৈ থমসনৰ মতে কি কৈছিল? থমসনে কৈছিল যে এই থমসনৰ পৰমাণু আৰ্হিৰ ব্যাখ্যাখিনি লিখি দিয়া আছে। কৈছিল যে পৰমাণু এটা ধনাত্মক ভাৱে আহিত এটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াৰ ভিতৰত সোমাই থাকে। থমসনে কি কৈছিল যে পৰমাণুবোৰ ধনাত্মকভাৱে আহিত এটা গোলকত থাকে আৰু এইটো ধৰি লোৱা পৰমাণু ইয়াৰ বহিৰ আৱৰণটোত কি থাকে? ধনাত্মক আধানেৰে আবৃত হৈ থাকে আৰু ভিতৰত যিবোৰ থাকে সেই আধানবোৰ ঋণাত্মকভাৱে সিঁচৰিত হৈ থাকে বা সেই ঋণাত্মক আধানবোৰৰ নাম দিছিল কি? ইলেক্ট্ৰন। তেনেকৈ নাম্বাৰ 2 দিছে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ। বাহিৰত যিমানকেইটা আধান ধনাত্মক আধান থাকিব ভিতৰতো সিমানকেইটা ঋণাত্মক আধানেৰে আহিত হৈ থাকিব আৰু গোটেইকেইটা কি হ'ব? প্ৰসম, মানে সমান সংখ্যক থাকিব। যিমানকেইটা ধনাত্মক আধান থাকিব সিমানকেইটা কি থাকিব? ঋণাত্মক আধানেৰে সিঁচৰিত হৈ থাকিব। এইটো গতিকে এই পৰমাণুবোৰ কি হয়? বৈদ্যুতিকভাৱে প্ৰসম বুলি কৈছিল। পৰমাণুবোৰ ধনাত্মকভাৱে আহিত
আৰু ইয়াত ঋণাত্মক আধান বোৰ সিঁচৰিত হৈ থাকে এইকেইটা নাম্বাৰ 1ত কৈছিল এইটো পৰমাণুবোৰ ধনাত্মকভাৱে আহিত আৰু ইয়াৰ ভিতৰত ঋণাত্মক আধানবোৰ সিঁচৰিত হৈ থাকে তেনেকৈ কৈছিল। নাম্বাৰ 2টো কৈছিল যে ধনাত্মক আৰু ঋণাত্মক আধান সমসংখ্যক থাকে। ধনাত্মক আৰু ঋণাত্মক যিটো ঋণাত্মক আধানবোৰ সমসংখ্যক কৈছিল, সমসংখ্যক বুলি। আৰু যিহেতু সমসংখ্যক গতিকে কি হ'ব, এই পৰমাণুবোৰ নিউট্ৰেল হ'ব, বৈদ্যুতিকভাৱে প্ৰহম। গতিকে ই কি হয়, বৈদ্যুতিকভাৱে প্ৰহম। তেনেকৈ কৈছিল। আসোঁৱাহ বুলি লিখিব আহে তেনেকৈ লিখিবা। থমছনৰ আৰ্হিয়ে পৰমাণুবোৰ বৈদ্যুতিকভাৱে প্ৰহম তাক ব্যাখ্যা কৰিব পাৰিছিল যদিও আমি তলত দেখিবলৈ পাম যে অন্য বিজ্ঞানীৰ ফলাফল এই আৰ্হিয়ে ব্যাখ্যা কৰিব নোৱাৰিছিল। থমছনৰ মতে বৈদ্যুতিকভাৱে প্ৰহম এইটো ব্যাখ্যা কৰিব পাৰিছিল, কিন্তু ৰাদাৰফৰ্ডেও কি কৈছিল পৰমাণুৰ বিষয়ে, বা বৰেও কৈছিল পৰমাণুৰ বিষয়ে, য'ত কি হয় বৈদ্যুতিকভাৱে প্ৰহম এইটো প্ৰমাণিত কৰিব নোৱাৰে। সেইকাৰণে থমছনৰ আৰ্হিখিনি সম্পূৰ্ণৰূপে শুদ্ধ বুলি ধৰিব নোৱাৰিম আমি। নাম্বাৰ 1 থমছনৰ আৰ্হি বুলি কম। থমছনৰ আৰ্হি বুলি ক'লে আমি এইখিনি লিখিব লাগিব। পিকচাৰটো আঁকি লাইনটোতে লিখি দিলেই হৈ যাব। গতিকে পিছৰ ভিডিঅ'টোত আমি ৰাদাৰফৰ্ড আৰু বৰৰ মডেলৰ বিষয়ে আমি আলোচনা কৰিম।